ৰেডি তাৰমানে কমপ্লিট হৈ গ'ল তাৰপৰা লোকে বিকাশ বক্সাই লোকে মাতি আনিলে লোকে আহা চাহ খাম হেনো চাহ অকণ নোখোৱাই বেয়া চিকটা এইটো মই গম পাইছা নাই ইমান মই ফকতীয়া মানুহক চাহ নোখোৱা তুমি বেয়া বোলে বাবা চাহ অকণ নোখোৱালে বিক্ৰমৰ আছামিজ ইউটিউব চেনেললৈ পুনৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আহিছিলোঁ বিকাশ বক্সা চুনাৰ লগত হাল বাবলৈ। হাল বাই থাকোঁতে ভিডিঅ' কৰিবলৈ টাইমেই নাপালোঁ। এতিয়া প্ৰায় হাল বাই হৈ গ'ল বাৰু এতিয়া সম্পূৰ্ণভাৱে। সেইজন আহি আছে আমাৰ লাগে এই হাল বাই থাকোঁতে ভিডিঅ' কৰিবলৈ টাইম নহয় যে গম পাইছা নাই আমাৰ এইজনক টৰাণী গাঁৱত যিমান মানুহ আছে নহয় আমাৰ বিক্ৰমক হাল বাবলৈ মাতিব একদম বিন্দাছ। সঁচা কৈছোঁ মিছ নেমাৰিব আকৌ আহিব আকৌ নিজৰ বুলি আকৌ দেই ভাতটো এতিয়া তললৈ এতিয়া আহি গৈছে দেই নিজৰ বুলি দেই নিজৰ বুলি ন যাব না তাত খাবা না তাত নহ'লে সেইটো দিয়া এইটো ভৰাই দিয়া নিজৰ বুলি এতিয়া ৱাছ কৰি স্ক্ৰীনশ্বট ল'ব লাগিব মোৰ লোকচান হ'ব ভালে ভাল এতিয়া বেগ ঘৰ চলিম এতিয়া নিজৰ বুলি মানে কি হৈছে গম পাই নাই গেছ হাল চাল বাই লোকে ৰেডি তাৰমানে কমপ্লিট হৈ গ'ল তাৰপৰা লোকে বিকাশ বক্সাই লোকে মাতি আনিলে লোকে আহা চাহ খাম হেনো চাহ অকণ নোখোৱাই বেয়া চিকটা এইটো মই গম পাইছা নাই ইমান মই ফকতীয়া মানুহক চাহ নোখোৱা তুমি বেয়া বোলে বাবা চাহ অকণ নোখোৱালে মই চাহ মই কেতিয়া নোখোৱা মই কেলে কে চোলা মই হ'লো বগা হয় বগা মানে কোলা মনত মিলো নেকি তুমি চোৱা মই কিমান বগা আকৌ এনেই মই কোলা যেনিবা কিমান বগা আকৌ মই বগা বগা চোৱা না নিজৰ বুলি পুৰা বগা দেই তাৰমানে কোলা মনত তুমি বেয়া পোৱা আকৌ ন কিন্তু যাওঁগে তেতিয়াহ'লে বৰ বেয়াকে কৰিলে গেছ চোৱা না মই কিমান বগা তোমাৰ মিলা চাওঁচোন কি সমান দেখোন হয় জানো নহয় তুমি কেলা বগা অকণমান মই এনেই বগা কিন্তু কোলা আকৌ এনেই বগা কিন্তু কোলা কোলা খেলি মই এনেই বগা মই মই বেলেগ বগা কিন্তু খালি কোলা বেয়া পাওঁ লাগে গম পালো এই যে হাল বাই যে পইচা দিব লাগে বুলি আমি গাইছ গম পাইছা নাই এইজনক আপোনালোকে হাল বোৱাব প্ৰথমতে ধুনীয়াকৈ মৰম জানি মিঠা মিঠা কথা ক'ব তাৰপিছত হালটো বোৱাব পইচা দিবই নালাগে মানে পইচা নলয় নেকি কৈ দিয়া পইচা নলয় গম বেলেগ ভাল লাগে সেইটো কাৰণে বেছি ভাল লাগে পইচা চা একোৱে নলয় খেলটো তেনেকুৱা তেনেকুৱা পইচা নলয় মই গম পোৱা নাই পইচা নলয় তাৰমানে সেই হাল চাল বয়াই লৈ খুৱাই পিনি পঠাই দিবা যোৱাগে আৰু পইচা আছে মতলবেই নাই যোৱাগে বেয়া নাপাবা দেই হেল্ল' সঞ্জয় ব্ৰ তুমিতো ভিডিঅ' চাবাই আমাৰ এইজনক হাল বাবলৈ মাতিবা তুমি গাহৰি মাংস ভাতটো খুৱাই পঠিয়াই দিলে যাব সঞ্জয় ব্ৰ তোমাক এইটো কি কয় মই ট্ৰেন্সফাৰ দিছোঁ তোমাক এই কথা এইজনক হাল বাবলৈ মাতিবা গহীনত পইচা দিব লাগে দেই মাতিবা দেখিছা সঞ্জয় ব্ৰ বিকাশ বক্সা চোলালৰ কথা দেখিছা শুনিছা নহয় কি কৈছে মানুহলোকে এনেই লোকে মিঠা লোকে তাৰ পেট কি আছে গম নাপাওঁ পেটটো কোলা কোলাখিনি হেল্ল' গাইছ দেখি পেলাই তোমাৰ পেটটো অকণমান ডাঙৰ তললৈ আহিলে নাই দিওঁ ফালি পিনি চাহে মানে কেনেকুৱা নিজৰ বুলিয়া দেই ফালি পিনি চাই দিম মই খেলো কি হ'ব এতিয়া এই থাংলা মোক পৰিবি ক'ত উঠি আছ থাংলা মোক খেলটো কি হ'ব এতিয়া হালটো বাব লৈছিল তই পাৰিবি নাই হাল বাব পাৰিবি নাই পাৰিবি হেল্ল' কৈ দেচোন গাছক কি কৰিছা কৈ দিয়া আকৌ কি কৈছা কৈ দিয়া কি কৈছা কৈ দিয়া ছাবস্ক্ৰাইব কৰিবা আকৌ পপা চেনেলটো পটাপট ছাবস্ক্ৰাইব কৰি দিয়া 1K থাংলা মোক আমি গহীনত এতিয়া মটৰ দিম দিয়া মটৰ গহীনত হ'ব থাংলা মোক
এইটো টাইট কৰিব লাগিব ঠাংনামো এইটো টাইট কৰিব লাগিব ঠাংনামো দেই প্ৰায় ট্ৰেক্টৰখন ফ্ৰেণ্ডসকল ৰাখি ল'লোঁ এতিয়া প্ৰায় এডোখৰ মাটি হাল বোৱা হৈ গ'ল এইডোখৰ এতিয়া পূৰা কি বুলি কয় এইটো নিজৰ বুলি নাঙলৰ পাতিয়ে হিয়ৰি বুলি কওঁ সেইটো নিজৰ বুলি এতিয়া মটৰ দিম এতিয়া এইডোখৰ প্ৰায় দুকঠা হ'ব দুকঠা মটৰ দিম লৈছোঁ তাৰপৰা সেইফালে এডোখৰ আছে সেইডোখৰ ভোট জলকীয়া লগাম বুলি লৈছোঁ দুকঠা মানেই হ'ব তাৰপৰা এইডোখৰ বিলাহী দিম বুলি লৈছোঁ কি হয় নিজৰ বুলি আকৌ সিহঁত দেই আমাৰ ঠাংনামো কি কৰি আছ মটৰ দি আছে ঠাংনামো তাৰ ফ্ৰেণ্ডসকল মটৰ গজেনে নগজে ঠিক নাই দেই এনেকুৱা হৈছে চব খেলটো ধৰিব পৰা নাই মই এনেকুৱা হৈছে যোৱা বছৰ মটৰ অলপ দিছিলোঁ নগজিলে গজাটো গজিলে কিন্তু কম এইবাৰ কি হয় নিজৰ বুলি ধন্যবাদ আমাৰ ঠাংনামো পূৰা গৈ আছে আমাৰ ঠাংনামো